বান্ধৱী দাদা বাইদেউ ভাইটি ভণ্টি আৰু খুৰা খুৰী সকলোৱে ভাল আছেনে নিশ্চয় ভালেই আছে চাগে লকডাউনৰ সময় যেনিবা ক'তো ওলাই যাব পৰা নাই ঘৰতে বৰিং লাগিছে মোৰো বৰিং লাগিছে বহুত কি কৰিম আজি এটা ভিডিঅ' বনাবলৈ ভাবিছিলোঁ আজি নহয় আম আজি আমাৰ আম আনিছে কেঁচা আম সকলোৱে খাই ভাল পায় না ময়ো বহুত কেঁচা আম খাই বহুত ভাল পাওঁ কেঁচা আমৰ চাটনি বলক আজি আমি আপোনালোকক কেঁচা আমৰ চাটনি বনাই দেখুৱাম আৰু খাইও দেখুৱাম বলক কেঁচা আজিতো হেঁপাহ পলোৱাই খাম আমকেইটা ভালকৈ ধুই লওঁ আমকেইটা ভালকৈ ধুই ল'ব লাগিব কাৰণ ইয়াতে বহুত কিবা কিবি থাকে আৰু আমকেইটা ধুই লৈ কিনে এইবাৰ কাটিম চব কি মজা একদম কেঁচা মানে খাই জলকীয়া দি ইমান ভাল লাগিব না ধুই লওঁ ৰ আমকেইটা Could swear it's been 700 degrees in here since you came in. I could swear that this room has been running out of air and now it's starting to spin. You make me feel kind of bad, kind of good, kind of everything, yet it doesn't feel like it should. You make me feel kind of wrong, kind of right, kind of anything, and I would change it if I could. Swear that I'm fainting, I think I'm losing. খাম এতিয়া মই খাবি কি মজা হৈছে একদম টেষ্টি ৰে মজা লাষ্ট বাইট সঁচাকে বহুত টেষ্টি হৈছে দে মোৰতো নাতিলে শেষে হ'ল আৰু খাব পালে ভাল আছিল অলপমান বনাইছো তো সেইকাৰণে সঁচাকে বহুত ভাল হৈছে আপোনালোকেও খাওক গৰম দিনত অলপ আম কেঁচা আমৰ চাটনি ভালে লাগে ইমান নাখাব অলপ খাব বেছিকৈ খালে নহ'লে পেটৰ বিষ হৈ যাব বুজিছে কেনেকুৱা লাগিল মোৰ ভিডিঅ'টো চাই আপোনালোকক নিশ্চয় ভাল লাগিছে আৰু হয়তো ভাল নালাগিবও পাৰে যদি আপোনালোকক মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে এই বেল আইকনটো যি আছে সেইটো ক্লিক কৰি দিব দেই চ' বৰ্তমানতো কৰোণাৰ আতংক হৈ আছে লকডাউন হৈ আছে কোনেও ঘৰৰ পৰা বাহিৰত নোলাব দেই আৰু বহুত কমকৈ বাহিৰলৈ ওলাব ঘৰতে থাকক
আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰে থাকক, তেতিয়া আপোনালোকৰে ভাল আৰু। ঠিক আছে, বাই বাই।